নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল কাংকানা সেলফ ফৰমলৈ স্বাগতম জনাইছোঁ। আজি মই একেবাৰে সৰু ইনফৰমেশ্যন এটা লৈ আহিছোঁ আৰু সেই ইনফৰমেশ্যনটোৰ দ্বাৰা হয়তো আপোনালোকে লাভৱান হ'ব আৰু লগতে আপোনাৰ পৰিয়ালৰ সকলোকে সেই কথাটো বুজাব পাৰিব। আৰু সেইটো হ'ল যে আপোনালোকে নিশ্চয় শুনিছে গৰ্ভৱতী অৱস্থাত আপোনালোকে আইৰণ থকা খাদ্য খাব লাগে বা আইৰণ টেবলেট খাব লাগে, কিন্তু কিয় খাব লাগে হয়তো আপোনালোকে কিছুমানে নাজানিবও পাৰে। আৰু সেইটো কাৰণে এই ভিডিঅ'টো শেষলৈ চাব যাতে সেই ভিডিঅ'টোৰ পৰা আপোনালোকে কিবা এটা আজি নতুন শিকিবলৈ পায়। এতিয়া জানো আহক উত্তৰটো যে যদি গৰ্ভৱতী অৱস্থাত আপোনাৰ দেহত সঠিক পৰিমাণৰ আইৰণ নাথাকে তেন্তে আপোনাৰ আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া হ'ব পাৰে। তাৰ মানে আপোনাৰ দেহত হিমগ্ল'বিনৰ যিটো লেভেল আছে সেইটো বেয়া ধৰণে কমি যাব পাৰে আৰু যাৰ ফলত আপুনি খুব ভাগৰুৱা আৰু লগতে মূৰৰ বিষো অনুভৱ কৰিব পাৰে। আৰু এনেকুৱা নহয় যে অকল আপোনাৰে ক্ষতি হ'ব, আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া হ'লে আপোনাৰ সন্তানটোৰ কাৰণেও সেইটো বৰকৈ ক্ষতিকাৰক হয়, কাৰণ সেই সন্তানটিয়ে সময় নোহোৱাতে জন্ম হ'ব পাৰে, যাৰ ফলত সন্তানটিৰ গাত বিভিন্ন বেমাৰে দেখা দিব পাৰে আৰু লগতে মাতৃৰ বাবেও সেইটো বৰ কষ্টকৰ হোৱা দেখা যায়। আৰু সন্তানটিৰ ওজন কমাও আমি দেখিবলৈ পাওঁ এনেকুৱা ক্ষেত্ৰত, আৰু লগতে মাতৃৰ ডেলিভাৰী হোৱাৰ পিছত সেই মাতৃগৰাকীৰ মানসিক চাপত ভোগাটো আমি দেখিবলৈ পাওঁ। এতিয়া আপোনালোকে নিশ্চয় গম পাইছে আইৰণ ৰিচ খাদ্য কিমান ইম্পৰ্টেণ্ট হয় এজনী গৰ্ভৱতী মহিলাৰ বাবে। সেয়েহে আপোনালোকে এই ধুনীয়া যিটো ইনফৰমেশ্যন আজি পালে সেই ইনফৰমেশ্যনটো যাতে নিজৰ লগতে নাৰাখে আনকো শ্বেয়াৰ কৰক।